নমস্কাৰ, মোৰ চেনেল নিৰুপমা ৱৰ্ল্ড আৰু পয়েম ৰেচিপি চেনেলটো আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ। আজি আপোনালোকক এনেকুৱা এডোখৰ ঠাইলৈ লৈ যাম, ব'লকচোন মোৰ লগত আহি থাকক। আপোনালোকে মোৰ লগত আহি থাকক, আপোনালোকে কেনেকুৱা লাগে মোক ক'ব। আহি থাকক মোৰ লগত, মোৰ পিছে পিছে আহি থাকচোন আপোনালোকে, ব'লক আহকচোন, আহক মোৰ লগে লগে আপোনালোকে আহি থাকক। আজি আপোনালোকক এনেকুৱা এটা পৰিৱেশলৈ লৈ যাম, আপোনালোকে আচৰিত হ'ব দেখি। হয়তো ভবা নাই আপোনালোকে মই যে আজি আপোনালোকক এনেকুৱা এটা সুন্দৰ পৰিৱেশলৈ লৈ যাম। আমি আজি বিশেষ এটা কাৰণত দেৰগাঁৱলৈ যাব লগা হৈছিল। ঘূৰি অহাৰ পথত আজি প্ৰখ্যাত কবি, অসমৰ গৌৰৱ, জ্ঞানপীঠ বিজয়ী প্ৰয়াত নীলমণি ফুকনদেৱৰ দ্বাৰা 1946 চনতে প্ৰতিষ্ঠিত আজাদ পুস্তকালয়ত উপস্থিত হ'বলৈ পাই নিজকেই ধন্য মানিলোঁ। মোৰ মানুহজন মোৰ লগত গৈছিল আৰু ডাঙৰ ল'ৰা আৰু বোৱাৰী, আমি আটাইকেইজন আজাদ পুস্তকালয়ৰ ভিতৰলৈ সোমাই গৈছিলোঁ আৰু নানান সুন্দৰ সুন্দৰ কিতাপৰ মাজত আমি নিজকে বিলীন কৰি দিছিলোঁ। ইমান সুন্দৰ পৰিৱেশ, তেখেতসকলে ইমান সুন্দৰকৈ এই পুস্তকালয়খন ৰাখিছে। সঁচাকৈ মইতো চাই থৰ হৈ গ'লোঁ। ইমান সুন্দৰকৈ তেখেতসকলে এই আজাদ পুস্তকালয়খন ৰাখিবলৈ চেষ্টা কৰিছে। শিশু আলোচনী, নানা ধৰণৰ বিভিন্ন আলোচনী আৰু নানা ধৰণৰ কিতাপেৰে ভৰপূৰ এই আজাদ পুস্তকালয়খন চোৱা চিতা কৰি আছে ৰাজন পূজাৰীদেৱ আৰু গিৰীণ বাপু বৰুৱাদেৱে। এই পুস্তকালয়খনৰ ৰক্ষণাবেক্ষণ বা চোৱা চিতা কৰি আছে তেখেতসকলে। তেখেতসকলৰ মুখেই আমি আজাদ পুস্তকালয়ৰ বিষয়ে সকলোখিনি শুনিলোঁ। মনতে ভাবিলোঁ যে এই পুস্তকালয়খনৰ বিষয়ে যদি মই এটি ভিডিঅ' বনাওঁ, আপোনালোকেও হয়তো জানিব। সেয়েহে মই আজি এই ভিডিঅ'টি আপোনালোকৰ মাজলৈ পঠাবলৈ আগ্ৰহ কৰিলোঁ। এই পুস্তকালয়খন ইমান সুন্দৰ পৰিৱেশৰ মাজত আছে। হয়তো চৰকাৰৰ ফালৰ পৰা সহায় সুবিধা পালে হয়তো আৰু আমাৰ যিসকল পঢ়ুৱৈসকল তেখেতসকলে উপকৃত হ'ব আৰু যিসকলে আজি ৰাজন পূজাৰীদেৱ বা গিৰীণ বাপুদেৱে চোৱা চিতা কৰি আছে তেখেতসকলেও নিজকে ধন্য মানিব। আজি মই তেখেতসকলক এই পুস্তকালয়খন ইমান সুন্দৰকৈ। নমস্কাৰ, আপোনাৰ আজাদ পুস্তকালয়ত আহিছোঁ, আপুনি অকণমান ইয়াৰ বিষয়ে ক'ব। নমস্কাৰ বাইদেউ। আচলতে আজাদ পুস্তকালয়টো 1946 চনত স্থাপিত হৈছিলে। এই আজাদ পুস্তকালয় প্ৰতিষ্ঠাৰ লগত স্বনামধন্য কবি, সমালোচক, জ্ঞানপীঠ বঁটা বিজয়ী নীলমণি ফুকন আৰু তেতিয়া অসমৰ বৌদ্ধিক জাগৰণ আনিছিলে এই আজাদ পুস্তকালয়ে আৰু অসমৰ বহুত প্ৰখ্যাত ব্যক্তি, বুদ্ধিজীৱী সেই সময়ত এই আজাদ পুস্তকালয়ৰ লগত জড়িত আছিলে। আৰু পিছত এই আজাদ পুস্তকালয়টো বহুত দিন নিষ্ক্ৰিয় হৈ আছিলে। আমি 2021 চনৰ পৰা এই আজাদ পুস্তকালয় পুনৰ জীৱিত কৰিলোঁ। এই ক্ষেত্ৰত কবি নীলমণি ফুকনৰ তেখেতৰ এটা ইচ্ছা আছিলে, অন্তিম এটা ইচ্ছা বুলি কৈছোঁ। আচলতে তেখেতৰ পুতেকো আহিল, তেখেতৰ পুতেক অমিতাভ ফুকনে বাতৰি কাকতত পঢ়াও লিখিছিলে, আমাৰ কথা উল্লেখ কৰিলে আৰু তেখেতৰ অন্তিম ইচ্ছাটো আছিলে যে আজাদ পুস্তকালয়টো পুনৰ গঢ়ি তুলিব লাগে। আৰু আমি ইয়াৰ ৰাজহুৱা সভা আয়োজন কৰিলোঁ, এখন সমিতি গঠন হ'ল। আমি পৰিত্যক্ত জৰাজীৰ্ণ এই ঘৰটো আমি ৰাইজৰ দান বৰঙণিৰে পুনৰ সক্ৰিয় কৰি দিলোঁ, মেৰামতি কৰিলোঁ। প্ৰায় 2 লাখৰ ওপৰ টকা কিতাপে পত্ৰই মুঠৰে ৰাইজৰ বৰঙণি সংগ্ৰহ হ'ল। তেখেতৰ 2টা বছৰ তেখেতৰ জন্মদিন উদযাপন কৰিলোঁ। তেখেতৰ পুতেকে লিখা মই দেখা নীলমণি নামৰ কিতাপখনো ইয়াত উন্মোচন কৰা হৈছিল। আৰু এখন আমি আলোচনী আজাদ পুস্তকালয় নীলমণি ফুকনৰ বিশেষ সংখ্যা হিচাপে আমাৰ ইয়াত জ্যোতি কুমাৰী শৰ্মা বৰঠাকুৰৰ সম্পাদনাত প্ৰকাশ পাইছে।
আৰু আমি আজাদ পুস্তকালয়টো ৰাইজৰ দান বৰঙণিয়ে চলাই আছোঁ, ৰাইজৰ সহায় পাইছোঁ যথেষ্ট, আৰু ছাত্ৰ ছাত্ৰী বা অন্যান্য মানে পঢ়ুৱৈ আমি সহায় পাইছোঁ যে পুথিভঁৰালটো স্থাপনৰ পিছৰ পৰা কিতাপ নি আছে আৰু আমি কিতাপ আনি দি আছোঁ, কিন্তু আমি আচলতে ভৱিষ্যত ইয়াত এটা ভৱন নিৰ্মাণৰ আমাৰ আঁচনি আছে। এটা সীমিত সামৰ্থ্যৰ ভিতৰত যিহেতু আমি কামখিনি কৰি আছোঁ, গতিকে ৰাইজৰ পৰা আমি সহায় সহযোগিতাটো কামনা আমি কৰিছোঁ, আৰু চৰকাৰৰ সহযোগিতাটো আমি বিচাৰিছোঁ, আৰু এই ক্ষেত্ৰত আমাৰ যিখিনি যাৱতীয় কাম কাজ আছে মানে সেইখিনি আমি ইতিমধ্যে কৰিবলৈ আগবাঢ়িছোঁ। বাৰু ঠিক আছে, আপোনাক লগ পাই ভাল লাগিলে। পূজাৰী ডাঙৰীয়া, আপুনি যে এই সংগ্ৰহালয়টো আপোনালোকে ধৰি ৰাখিবলৈ চেষ্টা কৰিছে, সঁচাকৈ আপোনালোকক শলাগিবলগীয়া। আপোনালোকক মোৰ ফালৰ পৰা শৰাই আগবাঢ়িছোঁ। ধন্যবাদ। আজিলৈ আহিছোঁ। মোৰ ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ, আৰু কেনেকুৱা লাগিছে ক'ব। যদিহে ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আৰু যাতে যিসকল নতুনকৈ আহিছে তেখেতসকলে যাতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে। ধন্যবাদ। আহিছোঁ।